গুড মৰ্নিং আৰু মই মনজিত আৰু এটা নতুন এটা ব্লগ আৰু মই দাদা কেইজনক লগ পালোঁ আৰু মনোহৰিলে আহিছে। নমস্কাৰ। এয়া হৈ গ'ল অভিনৱ ন? হয়, অভিনৱ। আৰু কোন কোন আছে? কিয় নাম হে বতা দিজিয়ে। একচুৱেলি তেওঁলোকে এটা ধুনীয়া পদক্ষেপ লৈছে আমাৰ ডিব্ৰুগড় যি টুৰিষ্টসকলক লৈ। তেওঁলোকে অকল ডিব্ৰুগড় বুলি নহয়, তেওঁলোকে ক'ত ক'ত ডেষ্টিনেশ্যন হেৰি কৰিছে অকণমান কৈ দিবচোন। আমিতো ফুল নৰ্থ ইষ্টতে ফুৰাওঁ। আপোনাৰ মেইন লোকেশ্যনছ বৰ্তমান আমি মেঘালয়া, অৰুণাচল, নাগালেণ্ড আৰু অসমত আমি টুৰ্ছবোৰ কৰাই আছোঁ। আমাৰ মেইন মিছনটো হৈছে যে উই ৱান্ট টু এনচিয়'ৰ ডেট নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ডিছকভাৰেবল to all of the travelers and we provide them the best experience of Northeast. So hetu podokhepe ami loi kene agbahi aso. আচ্ছা, তো বেষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে গোটেইকেইটা ষ্টেটৰ যেনেকৈ আপুনি আদাৰ ষ্টেট মিজোৰাম বা হেৰি আছে তাৰ কাৰণে এক্সপাৰ্ট আছে ন? Definitely আমি আমাৰ মিজোৰামৰ বেলেগ কণ্টেক্স আছে, বাট আমি মিজোৰামলৈ soon will expand. Similarly to Sikkim, মণিপুৰ বৰ্তমান অলপ প্ৰব্লেম চলি থকাৰ কাৰণে আমি কৰি থকা নাই, আগতে তাতো কৰি আছিলোঁ। চ' ক'ব গ'লে আমাৰ বাকী দুখন ষ্টেটো very soon will include it in our itineraries and plans. Okay. বাকী পিছফালে দাদা দুজন আপোনালোকৰ অকণমান হেৰি কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আপোনাৰ এক্সপিৰিয়েঞ্চ উইথ মনোহাৰি নে আপোনাৰ লগত? নহয়, আপোনালোকৰ মানে ট্ৰেভেল এক্সপিৰিয়েঞ্চ, আপোনালোকৰ হেৰি কোম্পানীৰ বিষয়ে অকণমান। আচ্ছা, এবাৰ ক'ব ভাল হিৰ'। ঠিক আছে। আমাৰ এতিয়া যিমানখিনি আমি এতিয়ালৈকে গেছ পাইছোঁ, ইয়াত ডিব্ৰুগড়ত যিমানখিনি আহে মই আপোনালোকৰ ইয়ালৈকে লৈ আহোঁ। তো ইয়াততো এক্সপিৰিয়েঞ্চ মই বহুত বঢ়িয়া পাইছোঁ। ঠিক আছে, ডিব্ৰুগড়ৰ যোনটো আমাৰ টি চিটি, যোনটো একচুৱেলি টি চিটি কিয় হয় সেইটো ইয়াত আহিলেহে গম পোৱা যাব। ইয়াত আহি কেনে যেতিয়া বুজিব কি কেনেকৈ বনায়, কি হয়, কেনেকৈ হয়। ভেৰি ইণ্টাৰেষ্টিং ছাবজেক্ট, বহুত ধুনীয়া বস্তু। আৰু ঠিক তেনেদৰে আমাৰ বহুত জেগাত আছে, যেনেকৈ আমি এতিয়া অৰুণাচল লৈ গ'লে ডং ভেলীত আমি লৈ যাওঁ, বেলেগে ডং ভেলী এনেই লৈ যায়, বাট আমি এটা বেলেগ এক্সপিৰিয়েঞ্চ দিবলৈ ট্ৰাই কৰোঁ। তো প্ৰতিটো জেগাতে আমি এটা এক্সপিৰিয়েঞ্চ প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ, ৰাডাৰ দেন গৈ কেনে জাষ্ট চাইট চিং এণ্ড অল সেইবোৰতো চবেই কৰে, বাট লগতে এটা যাতে এক্সপিৰিয়েঞ্চ ভাল পাই যায়, তো সেইটোত আমাৰ বেছি ফ'কাছ থাকে। ঠিক তেনেদৰে চব জেগাতে আমাৰ আছে, যেনেকৈ কাজিৰঙাটো যেনেকৈ অভিনৱে ক'লে, বা জুকো ভেলী বুলি আছে এটা নাগালেণ্ডৰ জেগা, তেখেত জুকো ভেলীৰে পায়নিয়াৰ গাইড। তো one of the first guide to take people to Juko Valley. তেখেতে যোনটো এক্সপিৰিয়েঞ্চ দিব সেইটো বেলেগে দিব নোৱাৰে। তো হি ইজ ওৱান অফ দ্য পায়নিয়াৰ। তো ডিব্ৰুগড় আমাৰ ভাল খবৰ, আৰু মই নাম্বাৰটো শ্বেয়াৰ কৰি দিম। আপোনালোকৰ কোম্পানীটোৰ নাম? আমাৰ কোম্পানীৰ নাম হৈছে ট্ৰেভেস্পাৰ্ট। আমাক ৱেবছাইটতো পাব, আমাক আপুনি ইনষ্টাগ্ৰামতো পাব। জাষ্ট এটা হাই দিলেও হ'ব, উইল টেক কেয়াৰ অফ অল ইউৰ নিডছ। চ' আপোনাৰ কণ্টেক্ট নম্বৰটো এবাৰ, কোম্পানীৰ কণ্টেক্ট নম্বৰটো? ডেফিনেটলি। আৰু যদি আপোনালোকে কল কৰি কেনে কণ্টেক্ট কৰিব বিচাৰিছে, আপুনি মোক কল কৰিব পাৰে। মোৰ নম্বৰটো হৈছে 7020295895। আৰু কিবা কাৰণত যদি মোৰ নম্বৰ এভেইলেবল নাপায়, দেন আপোনালোকে হিৰকক কণ্টেক্ট কৰিব পাৰিব। হিৰকৰ নম্বৰটো হৈছে, মোৰ নম্বৰটো হৈছে 7002722770। চ' এইটো এটা ভিডিঅ' মই কৰিলোঁ কাৰণ আমাৰ ডিব্ৰুগড়খন এতিয়া বহুতেই মানে সোনকালে গ্ৰ' কৰি আছে, আৰু বহুত ফিউচাৰ প্লান আহি আছে, আৰু বহুত হোটেল আহি আছে, বহুত টুৰিষ্ট এভৰিডে আহি আছে। চ' তেওঁলোকৰ কাৰণে তেওঁলোকৰ ধুনীয়া গাইড প্ৰভাইড কৰিব, আৰু তেওঁলোকে বহুত ধুনীয়া একদম য়ং আমাৰ ল'ৰা আমি ধুনীয়াকৈ গাইড কৰিব, আমাৰ অসমখনক এক্সপ্ল'ৰ কৰাব। আৰু তেওঁলোকৰ কাৰণে মোৰ বেষ্ট উইচেছ, এই যি ষ্টাৰ্ট কৰিছে নতুন এটা ইনিচিয়েটিভ, নহয় জানো? আমাৰ একচুৱেলি 2019ৰ পৰা আমি ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ। অ'কে, বাট আমি শ্ল'লি উই আৰ অলছ' লাৰ্ণিং এভৰি ডে, ইম্প্ৰুভিং এভৰি ডে। এণ্ড আজি আমাৰ ক'ব গ'লে 5 বছৰে হৈছে। হয়, অ'কে, ঠিক আছে, বহুত বহুত ধন্যবাদ। মই ভাবিছোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব, আৰু আপোনালোকে ভিডিঅ'টো চাব, আৰু যিসকল টুৰিষ্ট আহিব আপোনালোকে তেওঁলোকৰ এই নম্বৰকেইটা ছাজেষ্ট কৰিব পাৰে, বা আমাৰ কোম্পানী মই দেখাই দিছোঁ, মই লিংকত দি দিম তেওঁলোকৰ নাম্বাৰ। ঠিক আছে, থেংক ইউ। Thank you. Yeah, very nice. Even though rainy thoda, but the climate is excellent for this. Light, very light. Beautiful. If the tea factories were open, we would have first came here. Sab log sitting in it bin karwa dete. We would have sat there, have tea, and they will explain everything. Then we would have gone to the factory. But टाटा टी का है ना, टाटा टी का हम लोग उधर म्यूजियम इज ब्यूटीफुल उन लोग का, वेरी वेल डेवलप्ड म्यूजियम है। तो
ये सारा CPC मशीन है। ये जो मैटिंग, हाँ ये हो गया चक्की वाला, ये वाला चक्की वाला ये ऑर्थोडॉक्स मशीन है और ये CPC मशीन है। यहाँ पे रोलर लगा हुआ है। सीजन में बताया अप्रैल से स्टार्ट होता है, बाई नवंबर दिसंबर तक ये सीजन रहता है, क्योंकि इस टाइम पे पानी सूखापन नहीं रहता, अच्छा रहता है। तो नवंबर दिसंबर से इसको क्या होता है, हर ट्री को काटा जाता है, कि जो ये पेड़ को काटा जाता है इसीलिए अगर आप इसको ट्रिम नहीं करेंगे तो ये एक बड़ा पेड़ बन जाएगा। और इसको हम लोग क्योंकि इसको ट्रिम करने का ये मतलब ट्रिम करने से क्या होता है, ये फैल जाता है। आप देखा है एक चाय का जो पेड़ है उसका वो जो बंगलो है एक्चुअली वो बंगलो होता है, हर टी गार्डन में मैनेजर बंगलो होता है। ये वो एक स्टैंडर्ड है, वो जो मैनेजर रहता है ना, मैनेजर का ये बंगलो है एक्चुअली। तो ये बंगलो में जो गार्डन का GM रहता है, बाकी और बंगलो भी होते हैं, स्टाफ का अलग अलग होता है। यहाँ पे जो की वर्कर्स होते हैं उसके लिए भी एक अलग से मतलब ये बर्ड्स ये उठाते हैं क्या? हाँ सर, यही हाँ। बट कितना मैच्योर होना चाहिए वो? ओके ठीक है, एक और पिक्चर मैम के साथ। डिब्रूगढ़ बोलते हैं। हिप हिप से आस डिब्रूगढ़। ऐसे